নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ। আপোনালোকে গুৱাহাটী ভিডিঅ' দুটা চালে। মই গুৱাহাটী গৈছিলোঁ, গম পাইছিলে আপোনালোকে। গুৱাহাটীৰ পৰা দুটা ভিডিঅ' দিলোঁ, চাইছে আপোনালোকে, ছাবস্ক্ৰাইব কৰিছে, শ্বেয়াৰ কৰিছে, ভাল লাগিছে। গতিকে চাই থাকিব এনেদৰে। আজিও এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো সম্পূৰ্ণ এটা গাঁৱলীয়া ভিডিঅ' হ'ব। আজি কি কৰোঁ, ক'ত যাওঁ, সেয়া দেখুৱাম আপোনালোকক। আৰু মোৰ লগত আছে আমাৰ ফুল। নমস্কাৰ। এয়া ফুলে কিবা এটা কৈ দিয়া। আমাৰ দাদা আগৰ ভিডিঅ'কেইটাত আহিছে, লাইক ছাবস্ক্ৰাইব আৰু আমাক তেনেকৈ আগুৱাই দিব। হয়, তো আজিৰ ভিডিঅ'টো চাব আৰু আপোনালোকে ন। আৰু চাওক কি ধুনীয়া এটা বেকগ্ৰাউণ্ড আছে আমাৰ পিছফালে। সৰিয়হ ফুলিছে, সৰিয়হ ফুলো দেখুৱাইছোঁ আপোনালোকক। গতিকে ভিডিঅ'টো কণ্টিনিউ আপোনালোকে চাই যাওক, মৰম দিব, চাই থাকিব। একদম হালধীয়া হৈ আছে। তো বলক আজিৰ ভিডিঅ'টো কি কৰোঁ, আৰম্ভ কৰোঁ। এতিয়া মই দেখুৱাব লৈছোঁ আমাৰ খেতিপথাৰ। খেতি হৈছে আৰু আলু খেতি। আগতে আপোনালোকক দেখুৱাইছিলোঁ, আলু যেতিয়া ৰুইছিলোঁ তেতিয়া দেখুৱাইছিলোঁ আপোনালোকক। আৰু তিল দেখুৱাইছিলোঁ, কবি দেখুৱাইছিলোঁ। এতিয়া চাওক আজি কেনেকুৱা হৈ গৈছেগৈ। আৰু আলু ডাঙৰ হৈ গৈছেগৈ, আপোনালোকক দেখুৱাইছোঁ, চাই থাকক আপোনালোকে, হয় নাই? বগৰী পকিব নাই হোৱা এতিয়া। বগৰী পকা দেখুৱাম আপোনালোকক, বগৰী খোৱা দেখুৱাম। চাই থাকক চাওক। এয়া আপোনালোকক যেতিয়া তিল ফুলি আছিলে মই তেতিয়া দেখুৱাইছিলোঁ, আমাৰ ভণ্টিৰ লগত ফটো যে মাৰিছিলোঁ। সেয়া এতিয়া এইবোৰ তিল পকিব আৰু চব এইবিলাক তিল হ'ব আৰু বেছি দিন নাই, এইবোৰ কাটিব হ'ব। এইখিনি আমাৰ তিল, এয়া আমাৰ খেতি পথাৰ, তিল খেতি আৰু আলু খেতিটো দেখুৱাইছোঁ, চাই থাকক নকল। এয়া চব এয়া আলু খেতি, এইবোৰ আলু গছ হ'ব আৰু আপোনাৰ 1.5 মাহ 2 মাহৰ পিছত এইবিলাক খান্দিব পৰা হৈ যাব, যেতিয়া গছবিলাক মৰি যাব। এয়া হৈছে আলু, চাওক সেনেদৰে কৰে আলু খেতি। এয়া এইখিনি গোটেই আলু খেতি আছে। সেইফালেও আছে, আমাৰ খুৰাহঁতৰ আছে। এইজনী আমাৰ পোৱালীজনী, হাই কৈ দে। এয়া আলুৰ মাজত তাই ঘূৰি আছে। আলু খেতি আৰু কি খেতি আছে দেখুৱাইছে চাওক, বহুত ধুনীয়া। চাওক এয়া মূলা, এইবিলাক মূলা ইয়াত কৰিছে এইবিলাক। আৰু এয়া আমি খাবলৈ লৈ লৈছোঁ, এইটো মূলা। এয়া মূলা খাবি নাই আজি ভণ্টি? মূলা খাবি নাই? খাবি নে নাখা? আজি মূলা চেলেঞ্জ কৰিম। খাবি নাই মূলা চেলেঞ্জ? হা এই ঠিকেলে নাখা। ইমান ধুনীয়া ধুনীয়া মূলা হৈছে চাওক। এইটো আজি এই চেলেঞ্জ কৰি ভণ্টিক খুৱাই দিম। তো আৰু কি আছে দেখুৱাইছে, চাই থাকক। কেলে মূলা নাখা তই? মূলা কেলে নাখা নো? বন্ধুসকল মই অকণমান কাহ হৈ আছে, মূলা খালে গেছ হয় বোলে, সেইকাৰণে নাখায়। কোনে কৈছে তোক মূলা খালে গেছ হয়? তই ডাক্তৰ নেকি? গাইছ বন্ধুসকল, এয়া মিঠা আলু, চুইট পটেটো। মিঠা আলু গছ চাওক, কিছুমানে হয়তো চিনি নাপাব পাৰে। এইবিলাক মিঠা আলু এইবিলাক বগাইছে আৰু এনেদৰে ইয়াত বগাই যাব মানে গোটেই। মিঠা আলু হ'লে আপোনালোকক দেখুৱাম। এইবিলাক মিঠা আলু আৰু এইবিলাক মটৰ মাহ, মটৰ ফুলিছে। আৰু এইখিনি মটৰ মাহ, ঢেৰ খেতি আছে কিবা কিবি, কম বেছি পৰিমাণে দেখুৱাই দিছোঁ আপোনালোকক। তো চাব কেনেকুৱা লাগে, কেনেকৈ খেতি কৰে এইবিলাক চাই। যদি ভাল পায় চাব, আৰু বেয়া পালেও চাব, ভাল পালেও চাব ন। কোনটো দেখুৱাচোন বাৰু তই? কোনটো বন্ধাকবি? সেইটো বন্ধাকবি, সেইটো বন্ধাকবি নে? কোনটো বন্ধাকবি? আমাৰ ফুলে একোৱে চিনি নাপায় গাইছ, দেখিছেনে? কোনটো?
এইটো কি কবি আৰু এইটো এইটো কি কবি এইটো কি কবি আছিলে একো নাজানো ইমান ডাঙৰ হ'ল কি কবি একোৱে চিনি নাপায় গাইছ এনেই মাথাটোত চুলি সোপা আছে হ'ব তই একো চিনি নাপায় কাম নাই তোৰ এনেই পঢ়িছ কিতাপত এইবিলাক পোৱা নাই নেকি এইবিলাক কি বাৰু এইবোৰ ফুলিয়ে যে আছে এইবোৰ কি এইবোৰ অঁ এইবিলাক চিনি পাওঁ মটৰ মাহ খাই ভাল পাওঁ নে বেয়া পাওঁ কিন্তু তই নাপাওঁ নহয় তই একোৱে চিনি নাপাওঁ এইবিলাক কি এইটো অঁ এইটো ধনিয়া হয় নাই ধনিয়া হয়নে নহয় মূলা কি মূলা ফুলা আলু কিনো এইটো কি বন্ধাকবি বন্ধাকবি একোৱে চিনি নাপায় গাইছ দেখিছেনে এজনী এনেই একো চিনি নাপায় বিয়া দিন চলি আছে একো চিনি নাপায় বিয়া দিন চলি আছে গাইছে আমাৰ মনটো বন্ধুসকল এইকেইটা ছাগালকেইটা দেখুৱাই দিছোঁ সিহঁতি ইয়াত খাই আছে একদম বিন্দাছ ইহঁতৰ লাইফটো ভাল কোনো টেনশ্যন নাই আৰু ধুনীয়াকৈ খাব লাগে থাকিব লাগে কিন্তু আমাৰ বহুত টেনশ্যন মানুহৰ এইটো চৰাই এটা উৰি গৈছে চাওক এইটো ছাগলী জীৱনটোৱে বেছি ভাল দেখিছোঁ মই এইবিলাক সৰিয়হ দেখুৱাই দিছোঁ চাওক তো ভিডিঅ'টো আপোনালোকে চাই থাকিব এটা সম্পূৰ্ণ গাঁৱলীয়া ভিডিঅ' গাঁৱৰ পৰিৱেশ কেনেকুৱা পাইছে জনাব আৰু কমেণ্ট কৰি মাজে মাজে দেখুৱাই থাকোঁ গাঁৱৰ ভিডিঅ'বিলাক ভাল লাগে মানে আপোনালোকেও চাই ভাল পায় বুলি ভাবোঁ আৰু যদি আপোনালোকক এনেকুৱা গাঁৱলীয়া ভিডিঅ'বিলাক লাগে মাজে সময়ে আপোনালোকে কমেণ্ট কৰি জনাই থাকিব তেতিয়া মই দি থাকিম আৰু সোনকালে আপোনালোকে মোক 1K কৰি দিয়ক আৰু বেছি নালাগে আৰু 200-300 হ'লেই হ'ব আৰু 200 মান হ'লেই হ'ব 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক অঁ তেতিয়া কি কৰিম 1K হ'লে পাৰ্টি খুৱাই দিম আৰু মানে মোক কি হয় কণ্টিনিউ ভিডিঅ'বিলাক দিব নোৱাৰোঁ নহ'লে কেতিয়াবা 1K হৈ যায় তো কণ্টিনিউ ভিডিঅ'বিলাক দি থাকিলে জল্দি হয় কিন্তু মাজে মাজে দেখুৱাওঁ ইমান এটা গুৰুত্ব দি লগা নাই মানে ইউটিউবাৰ হ'ম বা তেনেকুৱা ধৰণৰ কোনো প্লেনিং নাই ভিডিঅ'বোৰ কৰি ভাল লাগে ভিডিঅ' শ্বুট কৰি ভিডিঅ' এডিটিং কৰি এই কামখিনি ভাল লাগে মানে কিবা এটা হবিৰ নিচিনা তো সেইকাৰণে মাজে মাজে দি থাকোঁ আৰু আপোনালোককো দেখুৱাওঁ পৰিৱেশবিলাক চাই থাকিব এই আমাৰ মেডাম গৈ আছে আমাৰ মেডামৰ চুলি কাটিলে দেখিছে নাই বন্ধুসকল তো চুলি কাটিলে হয়নে নহয় আমাৰ মেডামৰ চুলি কাটিলে এইটো চৰাই চক এইটো উৰি গৈছে চৰাই সেইটো কিমান ধুনীয়া ধুনীয়া চৰাই এইবিলাক চব কোনটো খেলুক অঁ সেইটো বেলেগ এদিন আমি দেখুৱাই দিম বাৰু বন্ধু খেলুক সেয়া আমাক গৈছে চক মেডাম মেডাম গৈছে ঘৰলৈ তো চাই থাকক আৰু কি হয় আজি ভিডিঅ'টোত ন তো বন্ধুসকল আকৌ আমি বেলেগ এটা ঠাইলৈ গৈ আছোঁ আমাৰ আলু খেতিৰ পৰা এবাৰ বেলেগ এটা খেতিলৈ আহিছোঁ এইফালে চাওক এই চাওক এইটো ভিউ চাওক কেনেকুৱা পৰিছে ভিউ এইবিলাক সৰিয়হ ফুলি আছে চাওক আপোনালোকক মই আজি নাযাওঁ তালৈ কিন্তু এদিন দেখুৱাম সেই বহুত দূৰলৈকে আছে ৰ'ব অলপ জুম কৰি দেখাই দিছোঁ এইবিলাক চাওক মই অকণমান জুম কৰি দেখাইছোঁ ইমান ধুনীয়াকৈ এইবিলাক সৰিয়হ ফুলিছে চাওক এইবিলাক মানে এইবাৰ ধান খেতি নাই আমাৰ ইয়াত তো গোটেই সৰিয়হ খেতি পানী অভাৱ হ'ল পানীৰ কাৰণে ধান খেতি নহ'লে সৰিয়হ খেতি কৰিলে চব কিমান এটা ধুনীয়া ভিউ পৰিছে একদম হালধীয়া হৈ আছে আৰু যেতিয়া সম্পূৰ্ণকৈ গোটেইখিনি ফুলিব তেতিয়া আপোনালোকক মই দেখুৱামগৈ নি পথাৰত গৈ তো বহুত ভাল লাগিব তেতিয়া গতিকে দেখাম আৰু আমাৰ এইফালে এইজনী ক'লা হৈ গৈছে কি হ'ল এইজনী এই আমাৰ মেডাম
আৰু এইফালে আমাৰ খেতি বাতি আছে এইবিলাক চব এইবিলাক ইয়াতো কিবা কিবি আছে খেতি পুখুৰী পুখুৰী এটা আছে সেইটো দেখাই আছোঁ বোলো পুখুৰীটো দেখাই আছোঁ পুখুৰী পুখুৰীত পানী নাই চাগে আছে জানো পানী এইটো পুখুৰীটো এইটো পানী নাই আৰু বেছি মাছ কেইটামান ওলাইছিলে আমি খালোঁ শেষ পুখুৰীটোলৈ নামিছোঁ বাৰু চাওঁচোন মাছ আছেনে নাই আপোনালোকক দেখুৱাওঁ কিবা পাওঁ নেকি চাই থাকক আপোনালোকে এইটো পুখুৰীটো পানীয়ে নাই শুকাই যায় পানীটো সোনকালে গৰৈ চৰৈ দুই এটা ওলাব চাগে আপোনালোকক দেখুৱাই আছোঁ মাছ পাওঁ নেকি কিবা চাই থাকক তো মানে গাইজ চাওঁচোন কিবা পাওঁ নেকি এই বোকা হৈ গ'ল মানে গোটেই এইবিলাক এনেকৈ এই বোকাতে সোমাই থাকে মাছবিলাক হা কি কৈছ কি ফ্ৰিজতকৈ চেঁচা হৈ আছে মাটি চেঁচাই হ'ব আৰু এইবিলাকত এই বোকাবিলাকত দেৰিকা ইয়াত গৰৈ মাছ সোমাই থাকে পাওঁ নেকি আপোনালোকক দেখাই আছোঁ ফাইনেলি বন্ধুসকল আমি এটা পাই গ'লোঁ এইটো মাছ চাওক এইটো গৰৈ মাছ এটা পালোঁ কোনে ধৰিছে এইটো এটা আছে তাক দেখাবলৈ নিদিয়ে মানে ভিডিঅ'ত সি ভিডিঅ'ত নোলায় মানে ইয়াক নেপেলাবি মাছটো চাওঁ প্ৰকাণ্ড এটা মাছ ক'ত গ'ল চাওঁ ৰ'ব মই দেখুৱাই দিছোঁ চাওঁ তাই পালোঁ গৰৈ মাছ সেইটোৱে আৰু সেইটোকে খাম আৰু আজি পৰিবি চাবি গাইছ আৰু মাছ নাই আৰু এটাই পালোঁ গৰৈ মাছ সেইটোকে খাম আৰু এয়া আমাৰ বাইদেউ ওপৰলৈ উঠিলেগৈ কি হ'ল গুচি গ'লি যে চেঁচা কি কৰিবি আৰু মাছেই নাই আৰু সেইটোকে খাম আৰু পুৰি পেলাই পিটিকা কৰি খাম দেই কি কৰি খাম গাইছ সেইটো এটাই পালোঁ ক'ত গ'ল মাছ এইটোকে পিটিকা কৰি খাম এইটো চাওক